ফুল হেনো পূজাত নেলাগে মদাৰৰে ফুল হেনো সবাহত নেলাগে লাগে পিছে বহাগতে ৰং সানিবলে লাগে পিছে আকাশতে ধুই জ্বলাবলে ৰশ্মি পানী গিলাচ লৈ আনা দোকানৰ পৰা আহিব লাগিছে চাউল নাই আৰু ছোৱালী দৰবো শেষ হ'ব হ'ল এটা লৈ আহিব এইখন দৰবৰ কাগজ এইবোৰনো কি দেউতা স্মৃতি এইবোৰ দেউতাৰক দিছিল ভাল অভিনয় কৰাৰ বাবে দেউতাৰক সম্বৰ্ধনা জনাইছিল সেইবোৰ দেউতাৰৰ নাম ওলোৱা বাতৰি কাকত দেউতাক বহুত মানুহে চিনি পায় মৰমো কৰে ভাল অভিনেত্ৰী মোকো সম্বৰ্ধনা জনাব মোৰ নামো পেপাৰত ওলাব মোকো চবে চিনি পাব মৰম কৰিব মাতিবলৈ আহিলো পাপাই ডাঙৰ কেক আনিব বোলে তহঁতৰহে ভাল বহুত পইচা আছে তহঁতৰ মানে নাই নাই অ কুহি দেউতা এবাৰ থিয়েটাৰে নাই নহয় পইচা ক'ত পাব তথাপিতো আনিবলৈ কবি আকৌ কম কিন্তু পইচা নাথাকিলে ক'ৰ পৰা আনিব আনিব আৰু ক'ৰবাৰ পৰা আনিম যেতিয়া মই ডাঙৰ অভিনেত্ৰী হ'ম তেতিয়া মোৰ বাৰ্থডে ডাঙৰকৈ পাতিম আমাক মাতিবি কিন্তু নাপাহৰিবি মাতিম কিয় নামাতিম হ'ব দে যাওঁ পল্লৱীহঁতকো মাতিবলৈ আছে কাইলৈ যাবি যাম কিন্তু বাৰ্থডে গিফ্ট একো নালাগে হ'ব দে দেউতাই যদি পইচা দিয়ে কিবা এটা দিম বাৰু হ'ব কাইলৈ যাবি কিন্তু যাম বাৰু
কাইলৈ যাবি? যাম বাৰু। কি হ'ল ৰঞ্জন, টকা 500 লৈ পাহৰি গ'লি? ঘূৰাই দিব লাগে বুলি মনতেই নপৰা হ'ল। কিয়? অসম কপাই দিছিলি দেখোন। পেপাৰ, টিভি, ছ'চিয়েল মিডিয়াত চবতে তোৰ চৰ্চা হৈছিল। এতিয়া তেনে এটা মানুহৰ এনে অৱস্থা নাই। পাচলি বেপাৰীয়ে ভাল বুজিছ, মানুহে চিনি নাপায়, বাহ নিদিয়ে, গামোচা নিপিন্ধায়। কিন্তু অন্তত তহঁতৰ দৰে নহয়। যা 500 কেতিয়া দিয় দিবি, পাৰিলে সোনকালে দিবি। মোৰো পইচাৰ গছ নাই নহয়। হেৰি, আপুনি সম্বৰ্ধনাত পোৱা গামোচাবোৰ কি কৰিলে? তাত যে নাই, আৰু সফুৰা কেইখনো নাই দেখোন। সেইবোৰ বিক্ৰী কৰি দেৱক ধাৰ মাৰিলোঁ আৰু থকাকেইটাই চাউল আনিলোঁ। সেইবোৰ কিয় বিক্ৰী কৰিলে? সেইবোৰত ৰাইজৰ মৰম আশীৰ্বাদ আছিলে। কিমান হেঁপাহ মৰমত আপোনাৰ ডিঙিত পিন্ধাই দিছিল। জানো, কিন্তু এতিয়া ৰাইজৰ মৰম আশীৰ্বাদেৰে পেট নভৰে। তেনে কৰি আপুনি সেই মানুহবোৰক অপমান কৰা হোৱা নাইনে? বাহ দিয়া সকলৰ ভিতৰত খবৰ ল'ব পৰা সকলেও এটা খবৰ নল'লে এই দুৰ্যোগৰ সময়ত। আজিলৈকে একো সাহায্য নাপালোঁ, কাৰণ মই শিল্পী, গ্লেমাৰ নথকা শিল্পী। চৰকাৰৰ শিল্পী আঁচনিও ঢুকি পোৱা নাই বৰ্তমানলৈকে আমাৰ নিচিনা সৰু শিল্পীবোৰক। এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব? 100 জনৰ ভিতৰত এজনৰহে এই কলা কৰিব পৰা ক্ষমতা থাকে। ছোৱালীজনীৰ সপোন আছে অভিনয় কৰাৰ। আপুনি যদি এনেকুৱা কৰে, ছোৱালীজনীৰ সপোনবোৰ ভাগি নাযাবনে? তেনে সপোন তাইক দেখিবলৈ নিদিবা ৰশ্মি। কি পাব অভিনেত্ৰী হৈ?
হাত চাপৰি গামোচা, কিন্তু বিপদত কাৰো পৰা সঁহাৰি নাপাব। এদিন সকলোৱে পাহৰি যাব, অচল টকা হৈ পৰিব। মই শিল্পী হয়নে নহয় নাজানো, কিন্তু নাটক কৰিছিলোঁ। অসমৰ বিভিন্ন মঞ্চত নাটক লিখিছিলোঁ, এখনৰ পাছত আন এখন। ভ্ৰাম্যমানৰ মঞ্চত, অপেচাদাৰী নাট্য গোষ্ঠীৰ মঞ্চত মঞ্চস্থ হৈছে মোৰ বহুকেইখন নাটক। পেপাৰত, টিভিত মোৰ নাম ওলাইছিল, কিন্তু জীৱনটোত পালোঁ কি? কেৱল বাহ, সম্বৰ্ধনা পত্ৰ, গামোচা, দৰ্শকৰ মৰম। সেইবোৰৰ যে কোনো আদৰ নাই আজি মই উপলব্ধি কৰিছোঁ। হাজাৰ হাজাৰ দৰ্শকক হহুৱাই কন্দুৱাই ঘূৰি ফুৰা মই আজি এসাঁজ ভাতৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। থিয়েটাৰ কৰি অহা মালিকবোৰৰো আজি খবৰ নাই। কিয় কৰিব খবৰ? সংস্কৃতি বচোৱাটো এইখন এখন ডাঙৰ বেপাৰ। তেওঁলোকেও নানা অজুহাতত শিল্পীৰ চুক্তিৰ পইচা কাটে। গ্লেমাৰ হ'বলৈও টকা লাগে, বেকগ্ৰাউণ্ড ষ্ট্ৰং হ'ব লাগে, যিটো মোৰ দৰে বহুত শিল্পীৰেই নাই। সেইবোৰ সপোন আমাৰ নহয় ৰশ্মি। সেইবাবে মই আজি মোৰ কলমটো দলিয়াই দিলোঁ। মই আৰু কেতিয়াও সৃষ্টি নকৰোঁ। কি প্ৰয়োজন আদৰ নোপোৱাৰ সৃষ্টিৰ? সেইবাবে মই লিখি থোৱা নাটকবোৰ জ্বলাই দিলোঁ। ছাই হৈ গ'ল সম্বৰ্ধনা পত্ৰবোৰ। কেৱল স্মৃতিৰ পাতত ময়ো পাহৰি যাওঁ, ময়ো যে এদিন শিল্পী আছিলোঁ, ময়ো যে নাটক লিখিছিলোঁ। শিল্পীৰ বোলে সমাজৰ প্ৰতি দায়বদ্ধতা আছে, কিন্তু সেই শিল্পীৰ প্ৰতি সমাজৰ দায়বদ্ধতা কিয় নাই ৰশ্মি? আমাৰ দৰে শিল্পীবোৰৰ জীৱনটো এটা প্ৰকাণ্ড শূন্য, কেৱল শূন্য। দেউতা, মই অভিনেত্ৰী নহওঁ, মই ভাল মানুহ হ'ম। আজিৰ পৰা মই সেই সপোন নেদেখোঁ। মাজনী, কৰিছে ভাগৰি